আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। মই ৰুলি আহমেদ কুকিং ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। তো মই ঈদৰ ব্লগ বনাব পৰা নাই। চাওক আমাৰ ঘৰৰ কি অৱস্থা। আমাৰ এইটো ছাইডত ফকৰাদিনালি ৰোডত, বৰপেটা ৰোডত বহুত পানী হৈছে। তো আমাৰ ইপিনে চাৰিওপিনে ড্ৰেইন ব্লক হৈ গৈছে, সেইকাৰণে আমাৰ এই অৱস্থা। ঘৰৰ চোতালত কেনেকুৱা পানী হৈছে চাওক, একদম চাৰিওপিনে পানী। সেইটো আমাৰ মাটিৰ চোলাৰ ঘৰ, গোটেইখিনি পানী। এই আমাৰ পুৰণা ঘৰ পানী। আৰু এই চাওক, ইয়াতে যে অলপ ফুলৰ গাৰ্ডেন বনাইছিলোঁ, চাওক টাববিলাক চব পানীত ডুবি আছে, একদম অৱস্থা নাই। চাওক, ঈদত ব্লগ বনাব পৰা নাই, বহুত বেয়া দিন গৈছে। ঈদৰ দিনা আমাৰ বৰষুণ পানী। তো আজি ভাবিছোঁ আজি এটা সৰুকৈ এটা ব্লগ বনাওঁ। তো এইটো পৰিৱেশত আমি আছোঁ বৰ্তমান। বহুত অসুবিধা হৈছে ল'ৰা ছোৱালী লৈ, গাড়ী ওলাব পৰা নাই। ক'ৰবাত গ'লে আমি খোজকাঢ়ি যাব লগা হৈছে। তো গাড়ী বাইক একো ওলাব পৰা নাই। চাওক কেনেকুৱা পানী। বেয়াকৈ পানী হৈছে, অলপো পানী কমা নাই। তো মই গেটলৈকে যাই আছোঁ, দেখুৱাই আছোঁ গেটৰ বাহিৰত কেনেকুৱা পানী, ৰাস্তাত কেনেকুৱা পানী। মই ৰাস্তালৈকে নাযাওঁ, তো মই গেটৰ ভিতৰৰ পৰা মই কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ। তো কেনেকুৱা পানী, বহুত পানী হৈছে। তো মই গেটলৈকে যাই আছোঁ, তাৰ পৰা মই কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ। আমাৰ যে মাটিৰ চোলাৰ ঘৰ আছিল, এই অৱস্থা। এইবিলাক চব পানীত ডুবি আছে, একদম চোলাৰ ঘৰ যিখন আছিলে সেইখন। চব কি অৱস্থা। ঈদত কোনো আলহী চালহী আহিব পৰা নাই। গেট বন্ধ কৰি দিয়া। ভিতৰততো পানী সোমোৱা নাই না আমাৰ? সেইটো মাৰি থোৱা। আমাৰ ভাল হৈছে কি, বাউণ্ডাৰীটো দিছোঁ যে আমি,
অলপৰ কাৰণে যোৱা নাই। তোমাৰ নাইটিটো ঠিক কৰি লোৱা, ভিডিঅ' বনাই আছোঁ। এইটো চাওক আমাৰ ইউটিউবাৰ ৰুলিয়া আহমেদ। এই চাওক কেনে অৱস্থা হৈছে ঘৰৰ। ঘৰত অলপৰ কাৰণে ঘৰত পানী সোমোৱা নাই। কিবা ক'ব নেকি? অলপৰ কাৰণে সিমান তাৰমানে দৰ্জাৰ সন্মুখত অলপ বাউণ্ডাৰী এটা দিয়া আছিলে, সেইকাৰণে ভিতৰত সোমাই নাই পানী। আছোঁ আৰু এনেকুৱা মানে বাহিৰৰ পৰিৱেশটো বহুত বেয়া হৈছে। এতিয়া কিবা ক'ব খোজে নেকি যে কিবা ড্ৰেইনৰ কাম কিবা হ'ব লাগে? সেইটোতো আমি পৌৰসভা যিখন আমাৰ অফিচ আছে তাতে আমাৰ জনাব লাগে। পিছফালে এখন ছুপাৰ ৰোড যিখন আছে ইয়াতে ব্লক হৈ আছে। এই বস্তুটোৰ কাৰণে আমি মানে আমাৰ ইয়াৰ ওচৰৰ মানুহকেইটা একেলগ হৈ আমি এই বস্তুটো আমাৰ কৰিব লাগিব যেনে তেনে হওক। পিছফালে পানী ব্লক হৈ আছে কাৰণে মানে আমাৰ আজি এই পৰিৱেশ দেখিব লগা হৈছে। পানী দেখাই দিয়ক। মন কৰচোন, এইটো চাওক পানী, এইটো বাহিৰৰ, এইটো ঘৰ। এতিয়া চাওক বাহিৰত ওলালে ক'ত থাকিব লগা হৈছে। এইটো চাওক ঘৰৰ চাৰিওপিনে, এইটো লেচু গাছ, সব শেষ। ফুলৰ টাববিলাক চব ডুবি গৈছে একদম, নাই অৱস্থা নাই। ক'ৰ পৰা আনি লগাইছিলোঁ ফুল। ক'ত থ'ব লাগিব? ভিতৰত এটা অমিতা গছ এখন লগাইছিলোঁ এই ডাঙৰ টাপত, সিখন বা কি হয় এতিয়া নাজানো। বিচাৰি অনা গৈছিল ফুলবিলাক চব। স্কুটি, গাড়ী, বাইক চব পানীত ডুবি আছে। নাই পানী কমাই নাই, পানী অলপো কমা নাই, বাঢ়ি আছে। এতিয়া ৰন্ধা বঢ়া খোৱা লোৱাত বহুত অসুবিধা হৈছে। এই পাকঘৰত পানী, বাহিৰৰ চোলা ঘৰত, চোলা ঘৰতো পানী, চোলা ঘৰতো পানী উঠিছে এইফালে। চাওক ওপৰত এই সিহঁতৰ ফালে চাওক, পিছফালৰ ঘৰ একদম চবতে পানী, ভিতৰতো পানী সোমাই গৈছে সিহঁতৰ। চব লেতেৰা হৈ গৈছে একদম।